আজি প্ৰেছ মিট মাতা কাৰণ হৈছে এটাই কথা যে 3-4 দিনৰ আগত আমাৰ অসম এছেম্বলি আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ আপোনালোকৰ গোটেই অসম বৰ্ষৰ কাৰণে বাজেট প্লেছ কৰিছে লগতে ইন ডিটেইলছ আলোচনা হ'ল আৰু তাৰে ভিতৰত ইন ডিটেইলছ এক্সপ্লেনেশ্যন দিয়া হ'ল আমাৰ চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বিতংকে এই প্ৰেছ ওপৰত তেখেতে এছেম্বলি তেখেত এক্সপ্লেইন কৰিছে তাৰপিছত প্ৰেছ মিডিয়া যোগেদি আপোনালোকৰ ওচৰতো এই কথাবিলাক আপোনালোকক জনা হৈছে আৰু গোটেই ভাৰতবৰ্ষ আৰু বিশেষকৈ আমাৰ অসম এইবাৰ প্ৰথমবাৰ এই বাজেটখন কৃষকসকলক মহিলাসকলক ইউথসকলক আৰু আমাৰ বিশেষকৈ আমাৰ বিলো প্ৰপাৰ্টি লাইন থকা ব্যক্তিসকলক এবাৰ এই বাজেটখন প্লেছ কৰিছে তাৰে ভিতৰত আমাৰ কাৰ্বি আংলং জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং উন্নতিৰ কাৰণে প্ৰথমবাৰ এবাৰ ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে 621 crores এডিশ্যনেল আমাক দিয়া হৈছে ধন্যবাদ এই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ প্ৰেছ যোগেদি আজিলৈকে কোনো চিফ মিনিষ্টাৰে ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ধৰক ৰাস্তা পদূলি আজিলৈকে চুকে কোণে কাৰ্বি আংলঙত এই অৱস্থাবিলাক তাৰ আগত কিমানটো চৰকাৰ গৈছে সেই চৰকাৰবিলাকে ভালকৈ নচোৱাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোটি কোটি আজি খৰচ কৰি পেলাই আজি অসম মালা তাৰপিছত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা ঠিক তেনেকুৱা নিশ্চিত তাৰপিছত আমাৰ SOPD অসম চৰকাৰৰ পৰা দিয়া সেই আঁচনিবিলাক যোগেদি আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিজৰ পুঁজি লৈ পেলাই যিমানটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলৈ কাৰণে চেষ্টা কৰাৰ কাৰণে আজি এই 3-4 বছৰৰ ভিতৰত আমি আজি দেখিছোঁ বহুতো আজি ডিফু টাউনৰ পৰা লৈ পেলাই আজি কাৰ্বি আংলং চুকে কোণে গ'লেও আমি আজি ৰাস্তা পদূলিবিলাক আজি বনোৱাটো আমি দেখি পাওঁ তাৰে ভিতৰত এবাৰ আকৌ বোনাছ এক্সট্ৰা আমাক দিয়া হৈছে এই ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰখন আৰু ডেভেলপ কৰিবলৈ কাৰণে 621 crores এডিশ্যন আমাক দিয়া হৈছে তো বন্ধুসকল বাকী কথাবিলাক আমাৰ ভাইচ প্ৰেচিডেণ্ট সুন্দৰ সিং ৰামছা ক'ব আৰু আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আমাৰ বিদা সিং ৰম্পি তেখেতে ক'ব গোটেই কথাবিলাক আপোনালোকক আজি এই প্ৰেছ মিট কিহৰ কাৰণে প্ৰেছ মিট মাতা হৈছে আৰু কি কথা লৈ পেলাই আজি প্ৰেছ মিট মাতা হৈছে এই কথা ক'লোঁ আৰু বাকী কথাবিলাক তেখেতসকলে আমাৰ হোলী একেবাৰে চেলিব্ৰেশ্যনত ক'ব কমি কৰিলোঁ এবাৰ অসমৰ বাজেট আমি সকলোকে জানে যে অসমৰ বাজেট আমি এবাৰ কেনেকৈ সকলোৱে আমি এইটোৰ বাজেটৰ ওপৰত জনমুখী আৰু কল্যাণকামী বাজেট বুলি আমি চুকে তুলিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পাৰদৰ্শিকতা আৰু দূৰদৰ্শিকতাৰ কাৰণে এই বাজেট আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে সেইটো আমি বহুতে মানে ধন্যবাদ দিব লাগে আৰু এইটো এটা আমাৰ আসামৰ জনসাধাৰণৰ কাৰণে বহুত এটা লাভালাভ পাব বুলি আমি আশা কৰোঁ তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে আৰু আমাৰ ফিনান্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ যিটো বনাইছে এই বাজেটটো আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে সেইটো বাজেটটো আমি বহুত প্ৰশংসনীয় আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ ডক্টৰ তুৰেহন ছাৰে বাজেট প্ৰিপেৰেশ্যন তাত নিজেই বহিছে নিজেই তাত চিফ মিনিষ্টাৰ আৰু আমাৰ
ফাইনেন্স মিনিষ্টাৰৰ লগতে আমাৰ কিছুমান কেবিনেৰ লগতে যদি আমাৰ কাৰ্বি আংলঙৰ কাৰণে কি যে লাগে যে কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে উন্নয়নমূলক কামৰ কাৰণে কি কি লাগে সেই সকলো কথা আলোচনা কৰা হৈছে সেইকাৰণে আজি আপোনালোকক এইটো কথাৰ কাৰণে আমি প্ৰেছমিট আমি মাতিছোঁ যাতে আমি ৰাইজৰ আগত এইটো আমি অৱগত বিচাৰিছোঁ কাৰণ অসম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰে আমাৰ সকলোৱে ভাবে যে আমাৰ জনজাতীয় কাৰণে মাখি আইমাৰে ব্যৱহাৰ কৰে বুলি মানে বদনাম কৰে কিন্তু প্ৰকৃততে এই বাজেটত যিটো চালে সেইটো আমি মিছা দেখাব পাৰোঁ কাৰণ যিটো বাজেটত আমি দেখাইছে সেই বাজেটৰে আমি প্ৰমাণ যে আমাৰ কাৰ্বি আংলং ৰাইজৰ উন্নতিৰ কাৰণে আমাৰ বাট পথৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কাৰণে তাৰপিছত ইণ্ডাষ্ট্ৰীৰ কাৰণে এই সকলো কথা ইয়াত নিহিত কৰা হৈছে সেইকাৰণে প্ৰথমে আমাৰ যিটো দূৰদৰ্শী আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলসী মহোদয়ক আমি প্ৰশংসা কৰিবলগীয়া আছে কাৰণ তেখেতৰ নেতৃত্বত আমি বাজেট প্ৰিপেৰেশ্যনত তেখেতে যিটো প্ৰস্তাৱ দিছে যিটো প্ৰপ'জাৰ দিছে সেইটো প্ৰপ'জাৰ মতে আমি ইয়াত পাইছোঁ কাৰণ আমি যে ইয়াত কিয় আমি প্ৰশংসনীয় কাৰণ অসম চৰকাৰে আমাৰ প্ৰথমে এডুকেশ্যনৰ ক্ষেত্ৰত আমি চাবলৈ জানো এডুকেশ্যন বিকাশ ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং বহুতো হাইস্কুল প্ৰাধিকৰণ কৰিবলগীয়া আছে কিছুমানে প্ৰাধিকৰণ নকৰাৰ ওপৰতে ৰিটায়াৰ্ড হৈছে আমাৰ টিচাৰবিলাকে কিন্তু কাৰ্বি আংলং বা 6 শিডিউল এৰিয়াত কাৰ্বি আংলং ডিমা হাছাও বা বিটিআৰৰ এই 6 শিডিউল এৰিয়াৰ কাৰণে বিশেষ এটা ৰেহাই আছে প্ৰাধিকৰণ 2006 আগৰ যিটো স্কুল এটা প্ৰাধিকৰণ দিব যেনেকৈ আমাৰ লাংলক্সো হাইস্কুল নাম দিব পাৰোঁ 1986 এষ্টাব্লিছ এতিয়ালৈ প্ৰাধিকৰণ কৰিব পৰা নাই কিন্তু 2017 এইটোৰ বাজেটত আমি যে 2006 আগৰ যিটো হাইস্কুলৰ প্ৰাধিকৰণ এইটো প্ৰাধিকৰণ কৰা হ'ব সেইকাৰণে কাৰ্বি আংলং প্ৰায় 30-40 মান স্কুল এতিয়ালৈকে আছে প্ৰাধিকৰণ এইটো প্ৰাধিকৰণৰ কাৰ্বি আংলঙৰ কাৰণে বহুত এটা সৌভাগ্য বুলি আমি ভাবোঁ ইয়াৰ উপৰিওতো আমাৰ কাউন্সিল আমি সকলোৱে আনএমপ্লয়মেণ্ট প্ৰব্লেমছ বহুত কিবা হৈছে এই আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ ফৰেষ্ট প্ৰডিউচ ফৰেষ্টক বা মিনাৰক আমি এডুকেটেড আনএমপ্লয়ডবিলাকে চাকৰি নোপোৱাৰ কাৰণে সিহঁতে আমাৰ কিবা এইটো কাৰণে আমি ইয়াত কাউন্সিলৰ আণ্ডাৰত এটা কিছুমান বাজেট ইয়াত কিবা কৈছে ইয়াতে হৈছে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু সেই সকলো কথাৰ মানে কাৰণে এটা 3032 ক্ৰ'ৰ্ছ ইয়াত দিয়া হৈছে কাৰ্বি আংলং ডিমা হাছাও যিটো আনএমপ্লয়ড ইউথৰ কাৰণে যিটো ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কাৰণে 3030 ক্ৰ'ৰ্ছ ইয়াত দিয়া হৈছে কাৰণ আমি স্কিল ডেভেলপমেণ্ট হোৱাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত ইণ্ডাষ্ট্ৰী হওক বা কিছুমান ক্ষেত্ৰত আমি পিছ পৰাব লৈছোঁ আৰু এমপ্লয়মেণ্টৰ কাৰণে আমি পিছ পৰাব লৈছোঁ এই এমপ্লয়মেণ্ট যদি আমি নিযোগ হ'ব পাৰিলে আমাৰ কাৰ্বি আংলং চাওক কিছুমান আমাৰ ক'বলৈ গ'লে আমাৰ মিনাৰৰ সম্পদ ফৰেষ্ট সম্পদ মেডিকেল স্কুল এইবিলাক এৰি আমি অল্টাৰনেটিভ যিটো আমাৰ যিটো ইনকাম চ'ৰ্চ চাকৰি বিজনেছত আমি ল'ব পাৰিম এইটো এটা বহুত ভাল কথা ইয়াৰ উপৰিও কাৰ্বি আংলং সদায় আমি কৈ থাকোঁ যে আমাৰ পিছ এগ্ৰিমেণ্টত আমাৰ কৃষি মহাবিদ্যালয় আৰু কিবা কৃষি মহাবিদ্যালয় আৰু সৈনিক স্কুল আৰু এটা আছিলে পশু চিকিৎসা মহাবিদ্যালয় ইয়াতে আমাৰ এইবাৰ বাজেটত গৈছে এবাৰ ভেটেনেৰি কলেজ কৃষি কলেজ আৰু ভেটেনেৰি কলেজ ইয়াত বাজেট ধৰা হৈছে কাৰণ সকলোৱে যে আমি কাৰ্বি আংলঙত যে এইটো এগ্ৰিমেণ্ট হৈছিলে কিন্তু এইটো বাজেট ধৰা নাই কিন্তু কাৰ্বি আংলং এইটো আমাৰ CM ছাৰ ডক্টৰ তুলসী মহোদয়ৰ ইনিচিয়েটিভত এইবাৰ এইটো বাজেট হৈছে আৰু এইটো বাজেট ধৰাৰ কাৰণে আমি এষ্টাব্লিছ কৰিব পাৰিব চেট কৰিব এইটো যদি সকলে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে আমাৰ কৃষি মহাবিদ্যালয় কৃষি কিবা এগ্ৰিকালচাৰ যেনে শিকিব বিচাৰে বহুত ল'ৰা আমাৰ কিবা শিকিব পৰা নাই সিহঁতে মানে সুবিধা পাব
তাৰপিছত আমি ভিটেৰি কলেজত পঢ়িব পাৰিব তাৰপিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিব তাৰপিছত সোণী স্কুল যারা আছে আমার লাংগচা গছে আছিলে তো ইয়াতে প্রাণবিলাক গৈছে এটা লাংগু যদি এইটো এইবিলাক যদি আমি ইয়াতে পঢ়াব পাৰিলে আমাৰ এমপ্লয়মেণ্ট ক্ষেত্ৰতো কিছুমান মানে আমাৰ নিযোগ হ'ব এমপ্লয়েড হ'ব আমাৰ আনএমপ্লয়েডবিলাকে ইয়াত এমপ্লয়েড হ'ব তাৰপিছত আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়া সুবিধা হ'ব তাৰপিছত এডুকেশ্যন আমাৰ পাৰিব